ফ্ৰণ্ট কেমেৰাটো কেনেকৈ কৰিম আকৌ ক'লে দোস্তি আগে আগে আমাৰ আমি পিছে পিছে আমাৰ পথ নিদৰ্শন দোস্তি ক'ত গৈ আছে আনন্দ মিশ্র জিন্দাবাদ জিন্দাবাদ আগে আগে যাই আছে আমি পিছে পিছে আপোনালোকে ভালকৈ চাওক এই দুজন মোৰ পি এছ আমি পি এছ অ' বৰ্তমান আমি পি এছ অ' আছোঁ এজন পি এছ অ' আৰু মই এজন পি এছ অ' তহঁতৰ ঘৰটো এইটো মানে হা আহি চাহ খাই আছোঁ ৰ বাইদেউ ঘৰটো এইটো মানে এইটো বৰ্তমান আমি এতিয়া আমি আহি আছোঁ একদম চানমাৰী তেজপুৰ লালমাটি চানমাৰী পাহাৰত টকলা পাহাৰ ভিজিটিং কৰিব যাই আছোঁ আমাৰ চৌহানে এতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে লাজতে এই মোবাইলটো লাজতে আঁতৰি দিছে ডিছকানেক্ট কৰিছে গতিকে আপোনালোকে এতিয়া আপোনালোকে যদি ভালদৰে শুনে কল কৰি থকা ব্যক্তিজনে অন্য এটা কলত ব্যস্ত হৈ আছে বুলি আপোনালোকে শুনি পাব আপোনালোকে আমাৰ ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব এই ছাবস্ক্ৰাইবটো ক'ব লাগিব নে কৰিব ৰাজ শইকীয়া নামে নতুন নতুন বিয়া পাতিছে আপোনালোকে অলপ তেখেতক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদটো কোনে ক'ব আৰু তাৰ বিনিময় আপোনালোকক থাকিব আমি গৈ আছোঁ একদম কিমান ধুনীয়া পৰিৱেশ চাওক এইফালে সুন্দৰ শান্তময় পৰিৱেশ কিমান ধুনীয়া পৰিৱেশ একদম ধুনীয়া পৰিৱেশ শান্ত নিস্তব্ধ কোনো বায়ু প্ৰদূষণ নাই ইয়াত ভইচ অভাৰ দিব লাগিব তেতিয়া একদম ধুনীয়া হ'ব বস্তুটো চাওক আমি তিনিজনে জোৱান আমি চিধা হৈ খোজকাঢ়িব পাৰি উল্টা মুৱা হৈ খোজকাঢ়িব পাৰোঁ আৰু গতিকে আপোনালোকৰ ওচৰত মই হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ক'ত আছোঁ আমি কৈ দিয়ক কথাটো আমি বৰ্তমান আছোঁ তেজপুৰত আমি বৰ্তমান আছোঁ তেজপুৰ কি পাহাৰ আছিল এইটো টকলা পাহাৰ তেজপুৰ টকলা পাহাৰ এই আমি আমাৰ পিছফালে এখন ধুনীয়া পাৰ্ক আছে আমি সেই পাৰ্কখনলৈ যাই আছোঁ লগতে মোৰ দুজন পি এছ অ' আছে ৰাজ শইকীয়া আৰু শিৱজী চৌহান বাই বাই খুদা হাফেজ ধন্যবাদ ধুনীয়া লাগিছে ন পৰিৱেশটো আমাক কিছুমান খোজ কাঢ়াবলৈ আহিছে না ভিডিঅ' কৰিব नहीं वो तो पहले ही बोला था वीडियो बनाने के लिए पहले ही बोले वीडियो बनाने के लिए जा रहे हैं क्वालिटी ভালো আছে না ভিডিও बहुत है अच्छा अभी আইতা উঠিব পাৰিছে নে সদায় উঠে অঁ ঠিকে আছে দিয়ক আমি আশীৰ্বাদ কৰোঁ আইতা ভালে থাকক সুস্থ থাকক সদায় যাতে এনেকুৱা খোজকাঢ়ি আহিব পাৰে তাৰ আশীৰ্বাদ দিম আশীৰ্বাদ ভিডিঅ' যেতিয়া এৰি দিব তেতিয়াতো মানুহে ক'ব পকেটে খাইছে পাহাৰৰ ওপৰত সুন্দৰ সুন্দৰ ঘৰ দেখিবলৈ পাইছে ইয়াক আমাৰ শিৱজী চৌহান আগে আগে গৈ আছে এটা অসমীয়াত কথা এটা ক'ব অসমীয়াত কিবা এটা কোৱা শিৱজী চৌহানে অসমীয়াত কিবা এটা ক'ব আহিছেগৈ অলপ অলপ পাৰিছে আৰু অলপ অসমীয়াত কৈ দিয়া অলপ অসমবাসী ৰাইজ ভালে আছেনে বুলি কোৱা एक वीडियो हो जाएगा ना आपको फटाक से मोनेटाइज हो जाएगा।
মানুহ আছে তাত এখন। আগে আমি পিছে পিছে ৰাস্তাত আগে গৈ আছোঁ। খোৱা দোকানত তেনেকৈ বস্তু বিকি আছে। পৰা আহিছোঁ না আমি। দিব আকৌ আহোঁতে অৱস্থা ঘায়েল হৈ গৈছে একদম। सोहन क्या बोलेगा? गर्मी छूट गया गुरु जी। पूरा पसीना पसीना हो गया। पसीना पसीना पूरा हो गया। फ्लैश में डाले होते এই চাওক আমাৰ অসমত যোৱানৰ অৱস্থা। অলপ সময় খোজকাঢ়ি বাগৰি গৈছে। নাই ভগা নাই এই মোৰ দোস্তি দাস শইকীয়া বাগৰি গৈছে, চৌহান বাগৰি গৈছে। ओके हम एकदम तलলৈ নামি যাব লাগিব এতিয়া। इधर ना जाएंगे क्या?